অনুশীলনী 5.1 3 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। দিয়া আছে সমান্তৰ প্ৰগতিটো 3 1 -1 -3। ইয়াত প্ৰথম পদটো 3, গতিকে আমাৰ নিৰ্ণয় কৰিবলগীয়া প্ৰথম পদ অৰ্থাৎ a হৈছে 3 আৰু সাধাৰণ অন্তৰ হৈছে d। d নিৰ্ণয়ৰ বাবে আমি আগত শিকি অহাৰ দৰে a2 - a1 অৰ্থাৎ দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে আমি সাধাৰণ অন্তৰটো পোৱা যাব। ইয়াত a2 আছে 1 - a1 হৈছে 3, এইটো আমি বিয়োগ কৰিলে পাম -2। গতিকে নিৰ্ণয় কৰিবলগীয়া প্ৰথম পদটো হৈছে 3 আৰু সাধাৰণ অন্তৰ হৈছে বিয়োগ 2। 2 নম্বৰটোত আছে -5 -1 3 7। ইয়াত আগৰটোৰ দৰে এনেদৰে লিখিব পাৰি। দিয়া আছে সমান্তৰ প্ৰগতিটো এনেদৰে এইবিলাক লিখি ল'লে ভাল হয়। ইয়াত প্ৰথম পদ হৈছে প্ৰথম পদ a হৈছে -5, তাৰ পৰা সাধাৰণ অন্তৰ d হৈছে a2 - a1। ইয়াত a2 আছে -1 আৰু a1 আছে -5। a2 মানে -1 আৰু a1 মানে হৈছে -5 আৰু a2 - a1, গতিকে মাজৰ সেই মাইনাছডাল ইয়াত দিয়া আছে। ই হ'লগৈ -1 -7 হৈছে +5, ই হৈছে 4। গতিকে a পালোঁ -5 আৰু d 4, অৰ্থাৎ প্ৰথম পদটো -5 আৰু সাধাৰণ অন্তৰ হৈছে 4। ঠিক আগৰকেইটাৰ ধৰণে প্ৰথম পদ a হৈছে ইয়াত 1/3, সাধাৰণ অন্তৰ d হৈছে a2 - a1। ইয়াত a2 হৈছে 5/3 -1/3। ইয়াত যিহেতু হৰকেইটা একেই, গতিকে ইয়াত 3 5ৰ পৰা 1 বিয়োগ কৰিলে হৈ যাব 4, অৰ্থাৎ d আমি পালোঁ 4/3। একেবাৰে শেষৰ 4 নম্বৰটোত দিয়া আছে 0.6 1.7 2.8 3.9 এনেদৰে। ইয়াত আমাৰ প্ৰথম পদ a হৈছে 0.6 আৰু d অৰ্থাৎ সাধাৰণ অন্তৰ হৈছে 1.7 - 0.6। আমি এই দুটা বিয়োগ কৰিলে আমি পাম 1.1। গতিকে প্ৰথম পদ 0.6 আৰু d হৈছে 1.1। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।